এ ভাই তই একদম টেনশ্যনে নলবি মুঠতে 15 আগষ্টৰ দিনাখন ৰাতিপুৱা তই আমাৰ ঘৰলৈ আহিবি ডাইৰেক্ট মোৰ বাইকখনৰ গুইতে চাইন চাবাবডাল কাটিম মুঠতে গোটেই ৰাস্তাটো দি যাম ঐ ভাই মুঠতে গোটেই ৰাস্তাটো দি যাম কি হ'ল ঐ এই বগৰী গুটিটো খাইছা না বহুত মজা লাগিছে বে ঐ মাথা গম সেইটো বগৰী নহয় সেইটো কট গছৰ গুটি হয় তই কি খালি এইবোৰ আধা ঘণ্টা টপকি যাবি ঐ ভাই কি হ'ব এতিয়া মোৰ ৰ মই কিবা এটা কওঁ ৰ কি কওঁ মই এ ভাই কি কৰিছ কৰ সোনকালে বহুত জোৰ বুকু বিষাইছে মোৰ ৰ মই লগৰটোকে ফোন মাৰোঁ ৰ হেল্ল' এই সাগৰে কি জানো গুটি এটা খাই দিলে আমাৰ মাজত নাই ভাই ঐ মাথা কম মই মৰা নাই ঐ মই এতিয়া ইমান সোনকালে চবকে কেনেকৈ কওঁ ৰ মই ইনষ্টাগ্ৰামত ষ্টৰি এটা লগাই দিম ৰ তোক মই ফটো কৰি মাৰি লওঁ দে একদম মজা পোষ্টা দে মাথা উল্টি দে কৈ আছ তই ঐ ভাই কি গান লগাং বাৰু এ ভাই গান চান নহয় সোনকালে এম্বুলেন্স মাৰ ৰ গান বাচিয়ে লওঁ এইটো নহয় বেলেগ এটা লগাং এইটো ভাল লগা নাই এই বেলেগ এটা লগাং এইটো মজা টপকিয়ে গলি নেকি ঐ ভাই ষ্টৰি মেনশ্যন বেগটো দি থৈছে আকৌ